নমস্কাৰ, মোৰ নাম ধ্ৰুৱজ্যোতি শইকীয়া, ঘৰ ৰামগাঁও, ডিষ্ট্ৰিক্ট দৰং। আমি আজি কথা পাতিব ওলাইছোঁ প্ৰাকৃতিক কৃষিৰ ওপৰত, নেচাৰেল ফাৰ্মিং। আমি কেনেকৈ প্ৰাকৃতিক কৃষি কৰোঁ আৰু কিয় কৰিব লাগে তাৰ বিষয়ে অকণমান আমি ক'বলৈ ওলাইছোঁ। এতিয়া প্ৰাকৃতিক কৃষি হ'ল আমাৰ অতীতৰ পৰা পূৰ্বপুৰুষসকলৰ কৰি অহা খেতি। প্ৰাকৃতিক কৃষি হ'ল আমাৰ সাধাৰণতে আমাৰ যিবিলাক জৈৱিকভাৱে পোৱা, নেচাৰেলি পোৱা সামগ্ৰীৰে আমি যিবিলাক খেতি কৰোঁ সেইখিনিয়ে হ'ল আমাৰ প্ৰাকৃতিক কৃষি। এতিয়া প্ৰাকৃতিক কৃষিত আমি কি ব্যৱহাৰ কৰোঁ? অকল গৰুৰ গোবৰ আৰু গৰুৰ পেচাব, এই দুটা বস্তু, আৰু বিভিন্ন ধৰণৰ গছৰ পাতৰ পৰা প্ৰস্তুত কৰি যিবিলাক আমি ঔষধ প্ৰস্তুত কৰোঁ, এই প্ৰস্তুত কৰি পেলাই আমি যিখিনি খেতি পথাৰত ব্যৱহাৰ কৰোঁ এইখিনিয়ে হ'ল আমাৰ প্ৰাকৃতিক কৃষি। এই প্ৰাকৃতিক কৃষি যাতে কোনো ধৰণৰ ৰাসায়নিক সাৰ ঔষধ ব্যৱহাৰ কৰা আমাৰ নহয়। গতিকে প্ৰাকৃতিক কৃষিৰ কাৰণে আমি কেইটামান বস্তু আমি ঘৰতে সহজতে একদম কম খৰচত, মানে জিৰ' বুলি ক'লে ভুল নহয়, 0 পইচাৰ পৰা আৰম্ভ কৰিব পাৰোঁ। তাৰে ভিতৰতে এতিয়া আমি প্ৰথমতে প্ৰাকৃতিক কৃষি কৰিবৰ কাৰণে, বীজ শোধন কৰিবৰ কাৰণে আমাৰ ৰাসায়নিক বিভিন্ন ধৰণৰ কেমিকেলৰ দৰৱ থাকে। তাৰ পৰিৱৰ্তে আমি গৰুৰ পেচাব আৰু গৰুৰ গোবৰ এইবিলাক ব্যৱহাৰ কৰি পেলাই আমি আৰু বীজামৃত প্ৰস্তুত কৰিব পাৰোঁ। এতিয়া বীজামৃতৰ কথাটো আমি কি কৰোঁ? বীজামৃত বীজ শোধনৰ বাবে আমি প্ৰস্তুত কৰিব পাৰোঁ। ইয়াতে বীজামৃত আমাৰ এই প্লাষ্টিকৰ যিটো বাচন আছে, ইয়াতে বীজামৃত আছে। এই বীজামৃতখিনি কি আছে? বীজামৃতখিনি এখন মৰাপতাৰ বস্তাৰে ঢাকি থোৱা আছে আৰু এইখিনি বীজামৃত আমাৰ প্ৰস্তুত হৈ আছে। আমি এই বীজামৃতখিনি 20 লিটাৰ বীজামৃত 100 কেজি বীজৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। এই বীজামৃতখিনি প্ৰস্তুত কৰিবৰ কাৰণে আমাক কেইটামান সামগ্ৰী লাগে। একেবাৰে সাধাৰণ আমাৰ থলুৱা গাই, দেশী গাই গোবৰ আৰু পেচাব লাগে। তাতে কি কি লাগিব? এতিয়া চাওকচোন, 5 কিলো দেশী গাইৰ সতেজ গোবৰ লাগিব, 20 লিটাৰ পানী লাগিব, পানীত তিয়াই থ'ব গোবৰখিনি, আৰু লাগিব একে সময়তে 1 লিটাৰ পানীত 50 গ্ৰাম চূণ মিহলাই ৰাতিটো ৰাখিব লাগিব। মানে 50 গ্ৰাম চূণ 1 লিটাৰ পানীত মিহলাই এৰাতি ৰাখিব লাগিব। নেক্সট লাগিব আৰু এমুঠিমান সাৰুৱা মাটি পানীৰ মিশ্ৰণটো দি ভালদৰে ঘুটি দিব লাগিব। আৰু লগতে দেশী গাই গৰুৰ 5 লিটাৰ গোবৰ মিশ্ৰণ চূণ পানীখিনিত যোগ দি ভালদৰে ঘুটি 12 ঘণ্টা ইয়াৰ ৰাখিব লাগিব। এতিয়া এই সামগ্ৰীখিনি বীজামৃত প্ৰস্তুত কৰিবৰ কাৰণে আমি এটা প্লাষ্টিকৰ পাত্ৰটোত ৰাখি পেলাই মিক্স কৰি যাতে ঘূৰাই 2 দিনৰ পিছত আমি এই বস্তুখিনি ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া এই বীজামৃতখিনি আমি যিকোনো আলু হওক, সৰিয়হ, ধান, এইবিলাক প্ৰস্তুত মানে বীজ শোধন কৰিবৰ কাৰণে এইখিনি বীজামৃতখিনি, সেই বীজখিনি বীজামৃতত তিয়াই আমি 12 ঘণ্টামান ছাট শুকাই পেলাই নেক্সট ডে আমি পথাৰত এইখিনি শস্য ব্যৱহাৰ কৰিব পাৰোঁ। তেতিয়া আমাৰ যিখিনি বীজ শোধনৰ কামখিনি আমি প্ৰাকৃতিকভাৱে নেচাৰেলি আমি কৰিব পাৰোঁ। নেক্সট আহিলে আমাৰ ইয়াতে আছে ব্ৰহ্মাস্ত্ৰ, জীৱামৃত, অগ্নিয়াস্ত্ৰ আৰু নিমাস্ত্ৰ। এইকেইটাৰ ভিতৰত আমি যিটো সাৰৰ কাৰণে আমি যিবিলাক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ, সেই সাৰৰ পৰিৱৰ্তে আমি জীৱামৃত ব্যৱহাৰ কৰিব পাৰোঁ। জীৱামৃতটো কি হয়? জীৱামৃত হ'ল এটা অনুজীৱৰ ভাণ্ডাৰ। আমাৰ কৃষিত যিমানবিলাক মৌল লাগে, সেই মৌলবিলাক প্ৰায় এই জীৱামৃতত থাকে। গতিকে আমাৰ যিবিলাক চকুৰে মনিব নোৱাৰা বিভিন্ন অনুজীৱ থাকে, সেই অনুজীৱৰ সংখ্যাটো বৃদ্ধি কৰিবৰ কাৰণে আমি কি কৰোঁ? এই জীৱামৃতটো ব্যৱহাৰ কৰোঁ। এতিয়া জীৱামৃতটোত কি থাকে? আমাৰ ব্যৱহাৰ কৰিবৰ কাৰণে একেধৰণৰে 20 লিটাৰ এটা পাত্ৰ আছে। এই 20 লিটাৰ পাত্ৰটোত আমি জীৱামৃতখিনি প্ৰস্তুত কৰিছোঁ। ইয়াতে আছে পানী 18 লিটাৰ, দেশী গাই গোবৰ সতেজ 1 কিলোগ্ৰাম, দেশী গাই গৰুৰ মূত্ৰ 1 লিটাৰ, দাইলৰ বেচন 100 পৰা 200 গ্ৰাম, গুড় আছে 100 পৰা 200 গ্ৰাম, আৰু বাৰীৰ মাটি 10 পৰা 15 গ্ৰাম। মানে এই বস্তুখিনিৰ লগত বাৰীৰ মাটি এইটো কাৰণতে লাগে যাতে সেই বাৰীৰ মাটিখিনিত যাতে কিছু পৰিমাণৰ অনুজীৱৰ সংখ্যা থাকে, আৰু সেই কিছু পৰিমাণৰ যিখিনি অনুজীৱৰ সংখ্যা, সেই অনুজীৱৰ সংখ্যাখিনি দেশী গাই গৰু গোবৰ, পেচাব আৰু বেচন, দাইলৰ গুড় এইবিলাকেৰে যেতিয়া আমি এই মিশ্ৰণটো বনাই দিম, সেই যিখিনি আমাৰ কম পৰিমাণৰ অনুজীৱ আছিল সেইখিনি বংশ বৃদ্ধি হৈ যথেষ্ট অনুজীৱৰ এটা ভাণ্ডাৰ হ'ব। এই অনুজীৱৰ ভাণ্ডাৰটো আমি জীৱামৃত হিচাপে আমি কৃষিত, মানে খেতি পথাৰত আমি ব্যৱহাৰ কৰিব পাৰোঁ। আমি এই জীৱামৃতখিনি 2 ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ। 1 নম্বৰতে আমি যেতিয়া খেতি পথাৰত পানী দিয়াৰ ব্যৱস্থা কৰিম, জলসিঞ্চনৰ লগতো ব্যৱহাৰ কৰিব পাৰোঁ। নতুবা এই জীৱামৃতখিনি আমি ঘন জীৱামৃত প্ৰস্তুত কৰি পেলাই আমি খেতি পথাৰত ব্যৱহাৰ কৰিব পাৰোঁ। ঘন জীৱামৃত প্ৰস্তুত কৰিবৰ কাৰণে আমি কি কৰিব পাৰোঁ? এই যে আমাৰ যিখিনি আমাৰ থলুৱা গৰুৰ গোবৰ আছে, প্ৰায় 100 কেজিমান গোবৰত 20 লিটাৰমান ঘন জীৱামৃত আমি যেতিয়া লগাই পেলাই 12 পৰা 15 ঘণ্টা ৰাখি থৈ দিম, তেতিয়াহ'লে কি হ'ব? আমাৰ যিখিনি অনুজীৱৰ সংখ্যা আছিলে, সেই অনুজীৱৰ সংখ্যাখিনি প্ৰায় যথেষ্ট পৰিমাণৰ বৃদ্ধি হ'ব। আৰু সেই গোবৰখিনিত অনুজীৱৰ সংখ্যা বৃদ্ধি হ'লে আমি সেইখিনি গোবৰ আমি পথাৰত যেতিয়া ব্যৱহাৰ কৰিম, তেতিয়া ঘন জীৱামৃত হিচাপে আমাৰ যিবিলাক গছত থকা মৌল বৃদ্ধি কৰিব আৰু
আমাৰ যিখিনি খেতিৰ ৰাসায়নিক যিবিলাক সাৰৰ পৰিৱৰ্তে এই ঘন জীৱামৃত দি পেলাই আমি উৎপাদন বৃদ্ধি কৰিবৰ কাৰণে সহজ হ'ব। নেক্সট আছে আমাৰ অগ্নিয়াস্ত্ৰ আৰু ব্ৰহ্মাস্ত্ৰ দুটা প্ৰায় একে হয়। এই দুটা বস্তু আমি কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ? এই দুটা বস্তু আমি পোক পৰুৱা নিয়ন্ত্ৰণৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। পোক পৰুৱা সাধাৰণতে আমাৰ প্ৰাকৃতিক কৃষিত কি হয়, বিভিন্ন ধৰণৰ পোক পৰুৱা খেতিত আহিবই, কিন্তু সেই পোক পৰুৱাখিনি আমি এই নেচাৰেল ফাৰ্মিঙৰ বা প্ৰাকৃতিক কৃষিৰ যিখিনি ব্ৰহ্মাস্ত্ৰ বা নিৰ্মাস্ত্ৰ বা অগ্নিয়াস্ত্ৰ এইখিনিৰে মাৰিব নোৱাৰোঁ। খালি আমাৰ খেতি পথাৰত যিখিনি পোক পৰুৱা আহে আমি খেদি পঠাব পাৰোঁ। তাৰ কাৰণে আমাৰ এই অগ্নিয়াস্ত্ৰ বা ব্ৰহ্মাস্ত্ৰ আমাৰ কৃষিত মানে প্ৰায় সপ্তাহৰ মূৰত এদিন যিকোনো বেমাৰ আজাৰ হওক বা নহওক, পোক পৰুৱা আহক বা নাহক, আমি ব্যৱহাৰ কৰিবই লাগিব। মানে সপ্তাহত এদিনকে আমি এই ব্ৰহ্মাস্ত্ৰ বা নিৰ্মাস্ত্ৰ বা অগ্নিয়াস্ত্ৰখিনি আমি স্প্ৰে কৰিম প্ৰতি সপ্তাহত এদিনকে। তেতিয়া আমাৰ পোক পৰুৱাখিনি আহিলে এইখিনি পোক পৰুৱাখিনি মানে আঁতৰি যাব। এইখিনি প্ৰস্তুত কৰিবৰ কাৰণে আমাৰ কি লাগে? বিভিন্ন ধৰণৰ সামগ্ৰী লগা হয়। এতিয়া ব্ৰহ্মাস্ত্ৰ প্ৰস্তুত কৰিবৰ কাৰণে ইয়াতে আমাৰ ব্ৰহ্মাস্ত্ৰ প্ৰস্তুত হৈ আছে। এই প্ৰস্তুত কৰা ব্ৰহ্মাস্ত্ৰখিনি, এইটোত ব্ৰহ্মাস্ত্ৰ আছে, মানে ইয়াতে কি আছে, 20 লিটাৰ আছে গৌমূত্ৰ, এৰাপাত আছে 2 কিলোগ্ৰাম, নিম 2 কিলোগ্ৰাম, ধতুৰাৰ পাত 2 কিলোগ্ৰাম, কৰচৰ পাত 2 কিলোগ্ৰাম, আদাৰ পাত 2 কিলোগ্ৰাম আৰু বেলৰ পাত 2 কিলোগ্ৰাম। এইখিনি 20 লিটাৰ পানীৰ কাৰণে আমি প্ৰস্তুত কৰিছোঁ। এই বস্তুখিনি মিহলাই ভালদৰে প্ৰায় এসপ্তাহৰ পৰা বা 10 দিনৰ মান যেতিয়া আমাৰ থাকিব, তেতিয়া এইখিনি আমাৰ ব্যৱহাৰৰ কাৰণে উপযোগী হৈ যাব। এই ব্ৰহ্মাস্ত্ৰখিনি আমি পোক পৰুৱা নিয়ন্ত্ৰণৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। নেক্সট আছে আমাৰ কি আছে, অগ্নিয়াস্ত্ৰ। অগ্নিয়াস্ত্ৰটো ঠিক একে ধৰণৰে বস্তু হয়। ইয়াতো অগ্নিয়াস্ত্ৰখিনি ইয়াতে বনোৱা আছে। এতিয়া অগ্নিয়াস্ত্ৰখিনিত কি হয়, 20 লিটাৰ আছে দেশী গাইৰ মূত্ৰ, 2 কিলোগ্ৰাম নিমৰ পাত, 500 গ্ৰাম কেঁচা জলকীয়া, 250 দেশী নহৰু আৰু 500 গ্ৰাম ধপাতৰ পাত। উপৰোক্ত সামগ্ৰীখিনিও বটি লৈ গৌমূত্ৰত মিহলাই আমি মানে ভালকে মিক্স কৰি পেলাই আমি এইখিনি পোক পৰুৱা নিয়ন্ত্ৰণৰ কাৰণে খেতি পথাৰত ব্যৱহাৰ কৰোঁ। নেক্সট আছে আমাৰ নিৰ্মাস্ত্ৰ, মানে ব্ৰহ্মাস্ত্ৰ, নিৰ্মাস্ত্ৰ আৰু অগ্নিয়াস্ত্ৰ। এই তিনিওটাই ৰোগ প্ৰতিৰোধ আৰু পোক পৰুৱা নিয়ন্ত্ৰণতে সহায় কৰে। যিহেতু ইয়াতে নিৰ্মাস্ত্ৰটো আছে পানী 20 লিটাৰ, দেশী গাই গৰুৰ মূত্ৰ 1 লিটাৰ, দেশী গাই গৰুৰ গোবৰ 2 কিলোগ্ৰাম আৰু নিমৰ পাত 1 কিলোগ্ৰাম। এইখিনি বস্তু একে নিচিনাকে ভালকে মিহি কৰি থেতেলিয়াই লৈ পেলাই এইখিনি এটা ভাল মিশ্ৰণ কৰি পেলাই আমি নিৰ্মাস্ত্ৰটো আমি খেতি পথাৰত ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে এই সামগ্ৰীখিনি যেতিয়া ব্যৱহাৰ কৰিম, তেতিয়া আমাৰ কোনো ধৰণৰ আমাৰ দেহতো চাইড এফেক্ট বা ক্ষতি নহ'ব আৰু আমাৰ যিখিনি উৎপাদিত শস্য আছে এইখিনি এটা ভাল মানে নিৰোগী খাদ্য হিচাপে আমি পাবলৈ সক্ষম হ'ম। নেক্সট আছে আমাৰ কি, দশপৰ্ণ অৰ্ক। মানে এইটো বেলেগ একো নহয়, 10-20 গছৰ বিভিন্ন ধৰণৰ গছৰ পাতেৰে আমি এটা প্ৰস্তুত কৰা হ'ল ঔষধ হয়। এইটো দুটা কামত ব্যৱহাৰ কৰে। এক নম্বৰ হ'ল পোক পৰুৱা নিয়ন্ত্ৰণ আৰু দ্বিতীয়তে আমাৰ যিবিলাক আছে বেমাৰ আছে গছৰ যিবিলাক, সেই বেমাৰ আজাৰতো আমাৰ ইয়াৰে যথেষ্ট ভাল কাম দিয়ে। এই 10-20 গছৰ পাত হ'ল যিবিলাক নেকি গছৰ পাত গৰুৱে সাধাৰণতে নাখায়। তেনেকুৱা 10-20 গছৰ পাত, যিকোনো গছৰ পাত হ'ব পাৰে। ইয়াতে যিখিনি আছে যে আমাৰ আমৰ পাত আছে, মধুৰিআম পাত আছে, বেল পাত আছে, জবা ফুলৰ পাত, অৰ্জুন গছৰ পাত, কৰ্দৈ পাত, আদাৰ পাত বা ধতুৰাৰ পাত, তুলসীৰ পাত, নাৰ্জী ফুলৰ পাত, বেলৰ পাত, এৰা পাত, আটলাছৰ পাত, কৰচৰ পাত আৰু নিমৰ পাত। এই 10-20 বা ইয়াতে যথেষ্ট 16-20 পাতৰে নাম ইয়াত উল্লেখ আছে, কিন্তু ইয়াৰে যিকোনো 10-20 পাত হ'লে হৈ যায়, যিখিনি আমি সেই 10-20 পাত আমি সহজতে পাব পাৰোঁ। সেই 10-20 পাত একে ধৰণেৰে আমি 20 লিটাৰ পানীত এই পৰিমাণৰ প্ৰায় আধা কেজি পৰিমাণৰ পাত লৈ পেলাই আমি কি কৰোঁ, প্ৰস্তুত কৰিব পাৰোঁ। এই প্ৰস্তুত কৰা পাতখিনিয়ে পাতৰ পৰা যিখিনি ৰস ওলায়, সেই ৰসখিনি আমি যদি খেতি পথাৰত ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ দুটা কাম, এটা হ'ল পোক পৰুৱা নিয়ন্ত্ৰণ আৰু দ্বিতীয়টো হ'ল বেমাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমাৰ যথেষ্টখিনি আমাৰ উপকাৰ হয়। প্ৰাকৃতিক খেতিৰ ক্ষেত্ৰত যদি কোনোবা ইচ্ছুক কৃষকে যদি প্ৰশিক্ষণ ল'ব বিচাৰে, আমাৰ এই প্ৰশিক্ষণ কেন্দ্ৰটো DJ এগ্ৰি বুলি ৰামগাঁৱত আছে। এই প্ৰশিক্ষণ কেন্দ্ৰটোত আপোনালোকে আহি পেলাই প্ৰশিক্ষণ ল'ব পাৰে। ইয়াতে মোৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে, তাতে আপোনালোকে কণ্টেক্ট কৰি পেলাই ইয়াতে প্ৰশিক্ষণ ব্যৱস্থা আপোনালোকে প্ৰশিক্ষণ ল'ব পাৰে। প্ৰাকৃতিক খেতি আমি নিজাকেও এই প্ৰশিক্ষণ দিছোঁ যদিও নিজাকেও আমি আৰম্ভ কৰিছোঁ। ইয়াতে যথেষ্ট লাভালাভ হৈছে, কিন্তু আমি ধান খেতিত ইমান এটা লাভালাভ হ'ব সম্ভৱ হোৱা নাই যদিও আমাৰ যিখিনি ভেজিটেবল আছে, মানে শাক পাচলি আছে, ইয়াতে যথেষ্ট ভাল এটা ফলাফল আমি পাইছোঁ। এই যে তিয়হ বা গ্ৰীণ হাউচৰ ভিতৰত আমি যিবিলাক তিয়হ, তিতা কেৰেলা বা শাক পাচলি, এইবিলাকত যথেষ্ট এটা ভাল ৰিজাল্ট আমি পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ লগতে আমাৰ ভাৰতবৰ্ষতো
প্ৰায় বহুকেইখন ৰাজ্যতে প্ৰাকৃতিক কৃষি যথেষ্ট পৰিমাণে আৰম্ভ কৰা দেখা গৈছে। ইয়াৰ লগতে হিমাচল আৰু হিমাচলতো যথেষ্ট পৰিমাণৰ প্ৰাকৃতিক কৃষি যথেষ্ট আগবাঢ়িছে। তাৰ পৰিৱৰ্তে আমাৰ অসমতো আমি বিভিন্ন ধৰণৰ প্ৰশিক্ষণ নিজেও গ্ৰহণ কৰিছোঁ আৰু বিভিন্ন কৃষকক প্ৰশিক্ষণো দিছোঁ, যাতে আমাৰ অসমো এই প্ৰাকৃতিক কৃষিত আগবাঢ়ি যায়, আমাৰ নিজৰ স্বাস্থ্য আৰু মাটি দুটা যাতে ভালে ৰাখে। ধৰিত্ৰী হ'ল আমাৰ পৃথিৱীখন আমাৰ মা হয়, আৰু আমি সেই পৃথিৱীৰ আমি হ'ল পুত্ৰ। কৃষি প্ৰাকৃতিক কৃষিৰ অবিহনে আমি এই ধৰিত্ৰীক হয়তো বচাই ৰাখিবৰ কাৰণে সম্ভৱ নহ'ব।